জনাই মোৰ আন এটা ভিডিঅ' ব্লগলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আজি মই এঠাইলৈ ফুৰিবলৈ যাম। ক'ত যাম, কি কৰিম সকলো দেখুৱাই দিম। অকণো স্কিপ নকৰাকৈ মোৰ ভিডিঅ'টো চাই থাকিব। চাওক এতিয়া মই ৰেডি। ক'ত যাম, কি কৰিম সকলোখিনি মোৰ ভিডিঅ'টোত দেখা পাব। এতিয়া মই ক'লৈকে যাই আছোঁ, এতিয়া মই সম্পূৰ্ণ ৰেডি আৰু যাম, অলপ পিছতে যাম। কোন যাব, কোন মোৰ লগত যাব, তেওঁ সকলোখিনি দেখা পাব আপোনালোকে মোৰ ভিডিঅ'টো শেষলৈকে চাবলৈ। ফাইনেলি এতিয়া আমি যাই আছোঁ, য'ত ফুৰিব গৈ আছোঁ তাতে আমি গৈ আছোঁ। মোৰ লগত যাই আছে আমাৰ ভাইটি। সি লাজ কৰে, সি দেখাবলৈ লাজ কৰিছে মোক। অলপ যাই পামেই আৰু আমি। য'ত মই আলহী খাব আহিছোঁ সিহঁতৰ ঘৰ আহি পালোঁ। আহি পাই তাৰে ওচৰতে আৰু আমাৰ মামাৰ ঘৰ। সিহঁতৰ ঘৰত সোমালোঁ, মামাটোৰ ঘৰত। এতিয়া আমি অনুষ্ঠান য'ত চলিব সিহঁতৰ ঘৰত আমি যাম। মোৰ লগত আছে মামু। ইয়াৰ এটা চেনেল আছে, ছাবস্ক্ৰাইব কৰি দিব সকলোৱে। মামুজ ব্লগ বুলি আছে। আৰু আমাৰ মুনুবাৰ এটা ইউটিউব চেনেল আছে, ছাবস্ক্ৰাইব কৰি দিব আৰু লাইক কৰি দিব, শ্বেয়াৰ কৰি দিব। এতিয়া আমাক চাহ তাহ দিছে, আমি চাহ তাহ খাবলৈ ওলাইছোঁ। আমি মামাথেৰ ঘৰত, এতিয়া চাহটো আমি মামাথেৰ ঘৰত খাইছোঁ দিয়কচোন। আমি এতিয়ালৈকে অনুষ্ঠানৰ ঘৰবিলাক যায়ে পোৱা নাই, তো অলপ পিছত আমি অনুষ্ঠান যাই পাম। যাই পেলাই নিশ্চয় আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। আজি মই য'ত আহিছোঁ, আজি মামা এজনৰ আমাৰ ঘৰৰ ৰিলেটিভ মামা এজনৰ ছোৱালীৰ অন্নপ্ৰসন্ন। এতিয়া অন্নপ্ৰসন্নৰ টাইমখিনিত এটা আমাৰ অসমীয়া সমাজত এটা নিয়ম আছে। ধৰি লওক, ছোৱালীজনীক ধান লাৰিবলৈ দিয়ে, পইচা লাৰিবলৈ দিয়ে, তাৰপাছত ফুলি লাৰিবলৈ দিয়ে। সেনেকৈ লাৰি কিনে চাব দিয়ে, পোৱা যায় কি টাইপ তাই কি হ'ব কি নহ'ব, এটা নিয়ম কৰি চোৱা যায় আৰু সেইখিনি। আৰু আপোনালোকে চাই থাকক। মাজতে আজি মোৰ বান্ধৱীটোক লগ পালোঁ। তাই মোৰ চেনেলটোৰ বিষয়ে কিবা এটা ক'ব। তাইৰ যিহেতুকে নতুন ইউটিউব চেনেল, তো তাইৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব। ভাল পাইছে যদি। ভিডিঅ'টো আজি এইখিনি আছে। ভিডিঅ'টো কেনে হৈছে ক'লে জনাব কমেণ্ট কৰি। আৰু যদি অলপ হ'লেও ভাল হৈছে তো ভিডিঅ'টোত লাইক কৰিবলৈ নাপাহৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। নতুন ভিডিঅ' আপোনালোকে পাই থাকিব। তো আজি ভিডিঅ'টো এইখিনি আছিল। তো এতিয়ালৈকে বাই বাই।